হাই হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যে মোৰ অন্য এটা ভিডিঅ'ৰে আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ। আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত এটা ভাল খবৰ আছে, বা ভাল খবৰ বুলিয়ে ক'ব লাগিব মই, আৰু বহুতো গুড নিউজ। কাৰণ মেডিকেল ডিপাৰ্টমেণ্টৰ যিখিনি এক্সাম হ'বলগীয়া আছিলে অহা 19 তাৰিখে, সেইখিনি বেক কৰা হৈছে অহা 3 জুলাইলৈ। তো মই ভাবিছোঁ আমাৰ কাৰণে বহুত ভাল খবৰ, কাৰণ আমি অকণমান পঢ়িবলৈ সময় পাইছোঁ। আমি নহয়, মই দিয়া নাই যেনিবা। বেক কৰাৰ কাৰণ এটাই হ'ল, বতৰটোৰ কাৰণে। বতৰটো বহুত বেয়া, বৰষুণ দি আছে, সেইটো কাৰণে বেক কৰা হৈছে অহা 3 জুলাইলৈ। আৰু ভাবিবলৈ মন নাছিলে, একদম মাত চাত ভাগি আছে, পানী লাগিছে, চৰ্দি লাগিছে, পূৰা একদম চুট টাইটত আছোঁ, কাৰণ ঠাণ্ডা অলপ লাগিছে। আৰু এইকেইদিন বৰষুণত তিতি পৰি বহুত ঘূৰা হ'ল, আৰু সেইটো কাৰণে এতিয়া মোৰ এয়া অৱস্থা। মই ভাবিছোঁ আমাৰ কাৰণে বহুত ভাল খবৰ, কাৰণ আমি আৰু 2 দিনমান সময় পাইছোঁ ভালকৈ পঢ়িবলৈ। আপোনালোকে আৰু অলপ পঢ়ক, ভালকৈ এক্সামটো দিয়ক। মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিকতাৰে শুভেচ্ছা থাকিল।